17 বছৰ পৰিকল্পনাৰ জুবিন দাৰ যিখন সপোনৰ ছবি সেই ছবিখন আসলতে ৰৈ ৰৈ বিনালে ছবিখনে আজি 9টা দিনত যিমানখিনি অসমীয়া চলচ্চিত্ৰ আছিল সেই চলচ্চিত্ৰবিলাকৰ ৰেকৰ্ড ভংগ কৰি 15 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু জুবিন গাৰ্গৰ এই চলচ্চিত্ৰখন আসলতে যিমানবোৰ আমি সিনেমা চাইছো কিন্তু এই সিনেমাখন অলপ বেলেগ ধৰণৰ আৰু ইয়াৰ যিখিনি অনুভৱ সেইখিনিও কিন্তু অলপ বেলেগ সুকীয়া গতিকে সিনেমাখন যিসকলে চাইছে তেওঁলোকেতো গমেই পাইছে ন আৰু যিখিনি ডায়লগ আৰু মানে তেওঁৰ যিখিনি মানে চৰিত্ৰ হওক বা ডায়লগে হওক মানে এইখিনি মানে বহুতখিনি কথাই তেওঁ যেন কৈ গৈছে আৰু এনেকুৱা লাগিছে যেন জুবিন দা যেন সঁচাকৈ অলপমান ভাগৰুৱা হৈ পৰিছে তেনেকুৱা এটা অনুভৱ হৈছে আৰু ছবিখন এবাৰ চাইছোঁ কিন্তু আৰু হয়তো দুবাৰমান চাম ছবিখন চালে এনেকুৱা লাগে যে জুবিন গাৰ্গক আমি সঁচাকৈ অনুভৱ কৰিছোঁ তেওঁ কোন আছিল তেওঁক যেন জুবিন দাক আমি অন্তৰৰ পৰা অনুভৱ কৰিছোঁ আৰু এই চিনেমাখন আমি 100 কোটিৰ ঘৰত যাবলৈ আমি আশা কৰি আছোঁ গতিকে এটা কথা মই এইখিনিতে কওঁ দেই চিনেমাখন চলি আছে চলি থাকিব কিন্তু কিছু সংখ্যক লোকে কেইজনমান লোকে কি কৰিছে হাতত মোবাইল আছে গতিকে তেওঁলোকে চিনেমা ঘৰলৈ গৈ লৈ মোবাইল মানে ভিডিঅ' কৰিছে গানবোৰ ভিডিঅ' কৰি আনিছে আৰু লগতে কিছুৱেতো চিনেমাখনকে পুৰা ভিডিঅ' কৰি আনি আপলোড কৰি দিছে ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক বা ইউটিউবতে হওক দেখা পাই আছোঁ আমি গতিকে এনেকুৱা অপৰাধমূলক কাম কেতিয়াও নকৰিব কিয়নো এইটো আছিলে জুবিন দাৰ সপোনৰ প্ৰজেক্ট আজি বা কালিৰ বা পৰহিৰ নহয় এইটো তেওঁ 17 বছৰ পূৰ্বৰ আছিলে এইটো তেওঁ মনে মনে ভাবি আছিল যে মোৰ সপোনৰ প্ৰজেক্টটো কৰিমকৈ লাষ্ট 3 বছৰৰ পৰা কাম কৰি হৈছিলেগৈ কিন্তু তাৰপিছতে মানুহজন নোহোৱা হৈ থাকিলে আৰু কি কৰিছে এছামে গৈ পেলাই তাত ভিডিঅ' বনাইছে আৰু নিজকে ভাইৰেল কৰে এইটো আপুনি ভাইৰেল নহয় আপুনি কেতিয়াও ভাইৰেল নহয় সেই কাম কেতিয়াও নকৰিব এইবিলাক ভুল কাম কৰিছে গতিকে আশা কৰিছোঁ এনেকুৱা নেক্সট টাইম কেতিয়াও নকৰিব আৰু এখন খুব হেঁপাহৰ চিনেমা আছিলে জুবিন দাৰ এখন খুব হেঁপাহৰ চিনেমা আছিলে আৰু চিনেমাখনত মানে ঠিক আছে আপোনালোকে চিনেমাখন চাবলৈ গৈছে ঠিকে আছে গৈছে চাইছে হেঁপাহ পলোৱা নাই আৰু 2-3 বাৰ যাওক চাই আহকগৈ তথাপি যে কিয় মোবাইলত এনেকুৱা ৰেকৰ্ড কৰি আনি পেলাই আকৌ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে আপলোড কৰি দিছে এনেকুৱা আচলতে ভুল কাম নকৰিব জুবিন গাৰ্গৰ লগত বুলিয়েই নহয় আন কাৰো লগতে এনেকুৱা নকৰিব 1 মিনিটৰ ভিডিঅ' এটা বনাবলৈ কিমান বনাই গম পাওঁ এডিটিঙৰ ক্ষেত্ৰতে হওক কিমান টাইম লাগে আচলতে ক'বলৈহে ভিডিঅ' এটা গতিকে সেই চিনেমাখন কৰোঁতেও যথেষ্ট কষ্ট হৈছে আৰু গমেই পাইছে যে জুবিন দাই যিযোৰ লেন্স পিন্ধিছে সেইযোৰ লেন্সে অনলি 5% দেখা পায় তাকো বগা বস্তু দেখা পায় বগা লাইট দেখা পায় তেওঁ অকল শ্বুটিংখিনি কাৰোবাৰ মাতৰ অনুমানতহে এজন আমুক এজন তামুক বুলিহে তেওঁ অনুমান কৰি চিনেমাখন বনাইছিলে তেওঁতো পাৰিলে হয় ন এযোৰ ক'লা চশমা পিন্ধিওতো কৰিব পাৰিলেহেঁতেন কিন্তু সেয়া কৰা নাছিলে চিনেমাখনৰ কাৰণে তেওঁ সম্পূৰ্ণ নিজকে অন্ধ সজাই লৈছিলে আৰু টীমটোৰ মানুহে পৰিচালকে কয় যে জুবিন দা আপুনি লেন্সখন খুলি লওক এতিয়া শ্বুটিং হৈ গ'ল কিন্তু তেওঁ লেন্স নুখুলে গতিকে ইমানখিনি কষ্ট কৰাৰ পিছতো আপোনালোকে আৰু এই কামখিনি অন্তত নকৰিব পাইৰেচি কেতিয়াও নকৰিব আগতেও সকলোৱে কৈছে ময়ো কৈছিলোঁ যে জুবিন দাৰ চিনেমা আহি আছে 31 অক্টোবৰত তেওঁ যেনেকৈ আশা কৰিছিলে সেনেকৈ চিনেমাখন ছবিগৃহত ৰিলিজ দিয়া হৈছে 31 অক্টোবৰত কিন্তু পাইৰেচি কেতিয়াও নকৰিব কেতিয়াও ভিডিঅ' উঠাই নানিব কেতিয়াও আপোনালোকে আপলোড নকৰিব গতিকে ইমানেই ক'লোঁ জুবিন দা সদায় জীয়াই আছে সদায় জীয়াই থাকিব আৰু এই চিনেমাখন সকলোতকৈ ওপৰত যাব লাগিব 100 কৰৰৰ ওপৰত যাব লাগিব গতিকে জুবিন দা একদম টপ নাম্বাৰ 1ত থাকিব লাগিব যাতে আমাৰ আহিব লগা জেনেৰেশ্যনবিলাকেও যে ক'ব লাগিব যে কোন আছিলে জুবিন দাৰ চিনেমা কিয় ইমান ফেমাছ আছিলে সেয়াই ক'লোঁ ভিডিঅ'টো ইমানেই আছিলে জয় জুবিন দা ধন্যবাদ জয়